এতিয়া আমি চাওঁ আহা এচিড বা ক্ষাৰকৰ তীব্ৰতা কি ধৰণে আমি জোখ-মাখ কৰিব পাৰোঁ যে এচিড হ'ল H+ আৰু ক্ষাৰ হ'ল OH-। গতিকে এইটো কেনেকৈ সম্ভৱ যে ইহঁতৰ তীব্ৰতা আমি একেডাল স্কেলতে বা কিবা এটা ধৰক একেটা চিষ্টেমতে জুখিব পৰা যায়। কি কৈছে যে বিজ্ঞানীসকলে বিশেষকৈ সূচক ব্যৱহাৰ কৰি অম্ল বা ক্ষাৰ চিনাক্ত কৰে। ঠিক তেনেধৰণে সেই অম্ল ক্ষাৰ তীব্ৰতা জুখিবলৈ কি কৈছে যে বিভিন্ন ধৰণৰ বা কেইবাটাও সূচক মিহলি কৰি পিনে এবিধ সূচক তৈয়াৰ কৰিছে। সেই সূচকৰ সহায়ত আমি অম্ল বা ক্ষাৰৰ তীব্ৰতা জুখিব পাৰোঁ আৰু সেই সূচকক কোৱা হৈছে সাৰ্বজনীন সূচক। এতিয়া সেই সাৰ্বজনীন সূচকত কি কৈছে যে এডাল স্কেল বিভাগ আছে, স্কেলডালত কি কোৱা হৈছে 0 পৰা 14 আৰু মাজত কি আহিব 7। 0 পৰা 7, 14 কি হ'ল এডালত কোৱা হৈছে এটা হাইড্ৰজেন আয়নৰ গাঢ়তা বা OH- আয়নৰ গাঢ়তাৰ ওপৰত বিশেষকৈ হাইড্ৰজেন আয়নৰ গাঢ়তাৰ কথা উল্লেখ কৰিছে ইয়াতে। এই যিডাল স্কেল প্ৰস্তুত কৰিলে সিহঁতক কোৱা হৈছে PH স্কেল। P টো স্মল এটা, H টো কেপিটেল। P শব্দটো হৈছে জাৰ্মান পটেন্স শব্দৰ পৰা অৰ্থাৎ পাৱাৰ। H কি আছে পাৱাৰ অফ হাইড্ৰনিয়াম আয়ন। গতিকে দ্ৰব্যতাত হাইড্ৰজেন আয়নৰ গাঢ়তা জুখিব পৰা যিডাল স্কেল ব্যৱহাৰ কৰিছে সেই স্কেলডালক কোৱা হৈছে PH স্কেল। আৰু মই যিটো আঁকি দেখাইছোঁ যে 0 পৰা 14 গতিকে এচিড হওক অম্ল ক্ষাৰ হওক ইহঁতক সীমাবদ্ধ কৰিছে 0 পৰা 14। এতিয়া মাজতে 7 ৰাখিলে, এই মাজৰ 7ৰ অৰ্থত কি ৰাখিছে যে ইয়াত যিবিলাকৰ মান কি 7 হ'ব ইহঁতক কোৱা হ'ব প্ৰথম, অৰ্থাৎ ইহঁতৰ কোনো আম্লিক বা ক্ষাৰকৰ কোনো গুণ নাই। কি থাকিব H+ আৰু OH- সমান থাকিব। যেনেকৈ উদাহৰণ কৰিছোঁ আমি প্ৰথম দ্ৰব্য ৱাটাৰ পানী। গতিকে পানী আমি ইয়াত কোনো তিতা কেঁহা বা বেলেগ পোৱা নাপাওঁ। গতিকে ইয়াৰ pH সমান কি হ'ব 7 হ'ব। এতিয়া আমি কি ক'লোঁ pH স্কেল মানে যে হাইড্ৰনিয়াম আয়নৰ গাঢ়তা। ইয়াত এই স্কেলডালৰ অনুসৰি 7ৰ পৰা 0লৈকে যেতিয়া pH সমান কমি আহিব কি হ'ব ইয়াত আম্লিকতা গুণ বৃদ্ধি পাব। এইফালে কি হৈ যাব H+ আয়নৰ কথা আছে, এইফালে OH- আয়নৰ গাঢ়তা আৰু এইফালে কি বাঢ়ি আহিব কৈছে আম্লিকতা, এচিডিটি, আম্লিক গুণ বাঢ়ি আহিব। আৰু ইফালে যদি 7ৰ পৰা 14লৈকে যায় তেতিয়া কি হ'ব ক্ষাৰকীয়তা বা ক্ষাৰকীয় গুণ বৃদ্ধি পাব। এতিয়া আমি ধৰি লৈছোঁ ঘৰত যিবিলাক সাধাৰণতে ব্যৱহাৰ কৰা হয় আচাৰ দিবলৈ ভিনেগাৰ হ'ল লঘু এচিটিক এচিড। গতিকে লঘু এচিটিক এচিড মানে কি শব্দটো লঘু বুলি কোৱা হৈছে, গতিকে তাৰ গাঢ়তা হাইড্ৰজেন প্লাছ আয়নৰ গাঢ়তা নিশ্চয় কম থাকিব লাগিব। গতিকে ঠিক 5 to 6 of the এচিটিক এচিডৰ গাঢ়তা হাইড্ৰনিয়াম আয়নৰ গাঢ়তা পোৱা যাব আৰু এক পাব কি লঘু এচিটিক এচিড আমি ভিনেগাৰ বুলি কৈছোঁ। আৰু যিবিলাকৰ গাঢ়তা বেছি ধৰক ধৰা HCl কনচেন্ট্ৰেট গাঢ় হাইড্ৰক্লৰিক এচিড, গাঢ় ছালফিউৰিক এচিড এইবিলাক আহি 0 ফালে অৰ্থাৎ 1, 2, 3 এনেকুৱা ধৰণৰ ইহঁতৰ গাঢ়তা হাইড্ৰনিয়াম আয়নৰ গাঢ়তা পোৱা যাব। অৰ্থাৎ ইহঁত হ'ল গাঢ় হাইড্ৰক্লৰিক এচিড, গাঢ় ছালফিউৰিক এচিড। আৰু এতিয়া আমি চাওঁ ক্ষাৰকীয় কথা। যদি আমি উদাহৰণ লওঁ যে গাঢ় ছডিয়াম হাইড্ৰক্সাইড, পটাছিয়াম হাইড্ৰক্সাইড ইহঁত কি হৈছে অত্যন্ত গাঢ় হ'ব, ইহঁতৰ মান 14 ওচৰ পাবগৈ। কি লৈছোঁ আমি ছডিয়াম হাইড্ৰক্সাইড, পটাছিয়াম হাইড্ৰক্সাইড আদি, আৰু এইবিলাক গাঢ় হ'ব লাগিব। ইয়াত মই CON লিখিছোঁ কনচেন্ট্ৰেট গাঢ়। আৰু যিবিলাকৰ ক্ষাৰকীয়তা মান কম সিহঁতৰ কি হ'ব কমা নাই এই 7ৰ পৰা মানে 14 পৰা 7 আহি থাকিব। এডাল হ'ল pH স্কেলৰ সহায়ত আমি আম্লিকতা বা ক্ষাৰকীয়তা জোখা এডাল সাৰ্বজনীন
সূচক স্কেল। এতিয়া এই স্কেলৰ সহায়ত যিহেতু আমি pHৰ মান জুখিব পৰা হ'লোঁ, গতিকে আমি ইয়াৰ চাওঁ দৈনন্দিন জীৱনত কেনেধৰণে আমাৰ লগত জড়িত হৈ আছে স্কেলৰ। এতিয়া আমাৰ শৰীৰৰ বিশেষকৈ জীৱকুলৰ যদি আমাৰ শৰীৰৰ কথা কওঁ, pHৰ মান আমি যিটো আমাৰ pH ধৰক আমাৰ শৰীৰত আমি বিভিন্ন ধৰণৰ টেঙা খাওঁ, খাৰ খাওঁ, সেইবিলাক কিহত পৰিছে pH স্কেলৰ কথা আহি যাব। আৰু আমাৰ শৰীৰে সেই pHৰ যিটো আমাৰ ক্ষমতা সহন কৰিব পাৰে সেই মান আছে 7ৰ পৰা 7.8 আৰু তো আমাৰ কি হ'ব লাগিছে হিউমেন বডি। মই দুই এক শব্দ ইংৰাজী ভাষা কোনো প্ৰব্লেম নহ'ব চাগে মোৰ মানুহৰ শৰীৰত কি হৈছে গৈ যে pHৰ ৰেঞ্জটো কিমান থাকিব লাগিব 7ৰ পৰা 7.8। এতিয়া কথা হ'ল আমি এতিয়া এচিড ৰেইনৰ কথা প্ৰায় শুনি থাকোঁ যে এচিড ৰেইনে যিটো আমাৰ আমৃত বৰষুণ, এচিড ৰেইনে কি কৈছে আমাৰ পৰিৱেশৰ প্ৰতি ভাবুকি কঢ়িয়াই আনিছে। কি হৈছে দ্বিতীয়তে বৃদ্ধি অহা ঔদ্যোগিক খণ্ডত বিশেষকৈ বায়ু প্ৰদূষণ হৈছে, পানী প্ৰদূষণ হৈছে। এতিয়া এই প্ৰদূষণৰ ফলত কি হৈছে সেই পানীসমূহৰ আমলিকতা যদি 5.6তকৈ যদি কি হ'ব কমি আহিব, যদি কমি যায় কি হ'ব তাৰ আমলিকতা গুণ বৃদ্ধি হৈছে, অৰ্থাৎ H+ আয়ন বৃদ্ধি হৈছে। আমি সেই বৰষুণক কোৱা হ'ব এচিড ৰেইন। আৰু সেই এচিড ৰেইনে যিহেতু আমাৰ শৰীৰতে দেখা যায় এতিয়া ক্ষমতা কিমান আছে pHৰ 7ৰ পৰা 7.8, যিহেতু 5.6 ইয়াৰ সীমা অতিক্ৰম কৰি গৈছে। গতিকে ইয়াতকৈ যদি আৰু কমিবলৈ হয় জীৱকুলত মানে কি হৈছেগৈ জীয়াই থকাৰ প্ৰতি কোনো মানে সহায় নজনাবগৈ আৰু। তাৰপিছতে ইয়াৰ উপৰি আমি চাওঁ অকল জীৱ ক্ষেত্ৰত বুলি কথাই নহয়, কিছুমান আৰু ঘটনা আছে যেনেকৈ আমাৰ দাঁতৰ ক্ষয় হয়। দাঁতৰ ক্ষয়নো কিয় হয়, যিটো আমি প্ৰায় ক্লাছ 10তে দন্তৰ ক্ষয় মানে কি। এতিয়া আমি যদি খোৱা খাদ্যবিলাক যদি ভালদৰে আমাৰ মুখৰ ভিতৰত যদি চফা নকৰোঁ তেতিয়া কি হ'ব সেই খাদ্যসমূহ আমাৰ দাঁতৰ এনামেল অংশত ফাঁকত থাকি যায়। কিছু লগত কি হ'ব যদি সেই অংশ থাকি যায় বেক্টেৰিয়াই বিক্ৰিয়া কৰিব। বেক্টেৰিয়াই কি কৰে বিক্ৰিয়াৰ ফলত সেই খাদ্যসমূহ পচিবলৈ আৰম্ভ কৰে। পচি যোৱাৰ পিছত তাত এচিড উৎপন্ন হয়। সেই এচিডৰ যেতিয়া 5.5তকৈ কমি আহে, 5.5 মান কি হ'ব কমি আহিব, এইফালে আহিব, তেতিয়া কি হ'ব ইয়াৰ আমলিকতা গুণৰ বৃদ্ধি হ'লে আমাৰ দাঁতৰ এনামেলসমূহ যি কঠিন অংশ বগা সেই অংশ ক্ষয় হ'বলৈ আৰম্ভ হয়, যাক আমি দন্ত ক্ষয় বুলি কওঁ। গতিকে সেই দন্ত ক্ষয়ৰ পৰা আমি ৰক্ষা কৰিবলৈ কি কৰিব লাগিব, যেতিয়া আমি খোৱাৰ পিছত সদায় বা খোৱাৰ আগত আমি ব্ৰাছ কৰিব লাগে। আৰু সেই যিখিনি আমি ব্ৰাছ কৰোঁ গতিকে আমি কি হয় সাধাৰণতে যি টুথপেষ্ট ব্যৱহাৰ কৰোঁ সেয়া আচলতে সাধাৰণতে খাৰুকীয়া হয়। কি কাৰণে খাৰুকীয়া দিয়া হয়, যিহেতু আমলিকতা হৈ যোৱাৰ ফলত আমাৰ দাঁতৰ ক্ষয় হৈছে, গতিকে তাৰো এটা প্ৰশমিত কৰিবলৈ বিচৰা হৈছে কি খাৰুকীয় টুথপেষ্ট ব্যৱহাৰ কৰে। তাৰপিছতে চাওঁ এতিয়া আমাৰ শৰীৰত কি হয় যিবিলাক আমাৰ পাচন ক্ৰিয়া সংঘটিত হয়। এতিয়া পাচন ক্ৰিয়া সংঘটিত হৈছে আমাৰ পাচক ৰস হিচাপে তাত কি থাকে হাইড্ৰক্লৰিক এচিড HCl। গতিকে আমি যদি খোৱাৰ টাইম যদি আমাৰ কি হয়গৈ যে খেলি মেলি হয় বা সেইটাক আমি টেঙাজাতীয় খাদ্য বেছি খোৱা হ'ল বা অজীৰ্ণতা হৈছে, সেই সময়ত কিয় আমি এটা গেষ্ট্ৰিক খোৱাসকলে চাগে প্ৰায়ভাগে হয় যে আমি কি হয় আমি এটা টেঙা উগা ভাৱ পাওঁ, উগাই আহে টেঙা। আৰু সেই গেছ খোৱালৈকে পেট ফুলি উঠে, বিষ হয় বা লেট্ৰিন কৰিব লাগে, এনেকুৱা ধৰণৰ ঘটনা সংঘটিত হয়। ইয়াৰ মূলত কাৰণ কি যে এচিডে আমাৰ পাচক ৰসত থকা ভিতৰৰ পাকস্থলী অংশৰ কি হয় ভিতৰৰ অংশটো কিবা খাদ্য প্ৰয়োজন সময় নাপালে ভিতৰৰ যিটো আমাৰ স্লেমাছ অংশত আঘাত হানে, তাৰ ফলত আমাৰ কি হয় গেছ উৎপন্ন হয়। গতিকে সেই
পিএছৰ কাৰণেতো আমি ধৰক এনেকুৱা ধৰণৰ এটা ভুক্তভোগী হৈছোঁ। ঠিক আছে, ইয়াৰ পিছত আৰু চাওঁ, আমি খেতি পথাৰত কোৱা হয় যে কি খাৰ উঠিছে, খেতি ভাল হোৱা নাই। কথাটো কি, সেই মাটিৰ গুণাগুণ আমি বছৰেকত এবাৰ হ'লেও পৰীক্ষা কৰি চাব লাগে। আৰু সেই পৰীক্ষাবোৰসমূহ বিভিন্ন ধৰণৰ আঁচনি আছে, তেনেধৰণৰ আমি সেইবোৰলৈ নাযাওঁগৈ। আমি তাৰ বিষয়ে কওঁ কেনেকৈ পৰীক্ষা কৰা হয়। যি অঞ্চলত খেতি কৰা হয় তাৰ কিছু মাটিৰ নমুনা আনি পানীত মিহলি কৰি তাৰ pH জুখি চোৱা হয়। আৰু সেই pHৰ জোখাৰ কাৰণে ধৰক লিটমাছ পেপাৰ আছে, যিবোৰ আমি হাৰ্বনিক চক বুলি অলপ বুজালোৱে। তেনেধৰণৰ পেপাৰখন আমি জোখ মাখ কৰি pHৰ মান জুখিলে সেই অনুসৰি আমি তাত ৰাসায়নিক দ্ৰব্য যেনেকৈ ধৰক আমলিকতা গুণ বৃদ্ধি হয়, আমি কি কৰিব পাৰোঁ, চূণ প্ৰয়োগ কৰিব পাৰোঁ। ঠিক আছে, তেনেকুৱা ধৰণৰ আমাৰ সহায় হ'ব পাৰে। আৰু আমি কি হৈছে, সৰু সৰু কিছুমান প্ৰাণী আছে বা ডাঙৰ কথা এনেকুৱা আমি কীট পতংগৰ কথা কৈছোঁ, আত্মৰক্ষাৰ বাবে কি হয়, ইহঁতে আমাক শুঙৰ সহায়ত কি হয়, আমাৰ শৰীৰত এবিধ দ্ৰব্য এৰি দিয়ে। গতিকে সেই দ্ৰব্যৰ ফলত আমাৰ কি হয়, বিষ হয়, বেদনাজনক এটা ঘটনা সংঘটিত হয়। এতিয়া সেই বিষৰ কাৰণ কি, যে সেই কীট পতংগৰ দেহত আমলিকতা গুণ থকা কিছুমান দ্ৰব্য আমাৰ গাত এৰি দিব পাৰে। আৰু এতিয়া আমাৰ তেনেধৰণৰ উদ্ভিদ কিছুমান আছে, শুং ফুটিলে বা পাতত থকা শুঙে ফুটিলে বা চোৱাত গছৰ পাতেৰে ফুটিলে খজুৱাই বা পুৰে, বিষ হয় কয় নহয়। আচলতে কি হয়, সেই পাতত থকা শুংবোৰতো আমলিকতা গুণ থকা দ্ৰব্য থাকে, যাৰ বাবে আমাৰ সেই বেদনাৰ সংঘটিত হয়।